নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ আনিছোঁ এটি নতুন ৰেচিপি। যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো বজাই দিব। আজি আপোনালোকলৈ আনিছোঁ চিকেন ম'ম' ৰেচিপিত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাংস মিক্সিত মাৰি লৈছোঁ। তাতে মই 200 গ্ৰাম মাংস আছে আৰু মই এয়া পিঁয়াজ কাটি থোৱা পিঁয়াজ মই লৈ লৈছোঁ এবাটি। মই বন্ধাকবি আৰু মই এয়া কেঁচা জলকীয়া মই কাটি থৈ দিছিলোঁ, মই ইয়াত মিক্স কৰিম। মই গোটেইখিনি নিদিওঁ, অকণমান দিম। আৰু ইয়াত কেঁচা জলকীয়া মই দি দিছোঁ। মই নিমখ 1.5 চামুচ দি লৈছোঁ, সৰু চামুচেৰে 1.5 চামুচ মই দি লৈছোঁ। মই জলকীয়াৰ গুড়ি 1 চামুচ দিছোঁ, ডাঙৰ চামুচেৰে। মই ধনিয়াৰ গুড়ি দি দিছোঁ অকণমান, আৰু মই ভিনেগাৰ দি দিছোঁ 2 চামুচ, যাতে পিঁয়াজৰ গন্ধখিনি নোহোৱা হৈ যায়। আৰু মই ৰিফাইন অইল দি দিছোঁ। আপোনালোকে সৰিয়হৰ তেল দিব পাৰে। ৰিফাইন অইল মই 1 চামুচ দি দিছোঁ আৰু এয়া মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে ইয়াত জালুকৰ গুড়ি দিব পাৰে, মই দিয়া নাই। এয়া মোৰ মিক্স কৰা হৈ গৈছে। এয়া মই ফ্ৰিজত 1-1.5 ঘণ্টাৰ কাৰণে মই মেৰিনেট হ'বলৈ মই দি দিম। বাকীখিনি আমি কৰি ল'ম। মই 2 কাপ মই ময়দা লৈ লৈছোঁ। মই 2 কাপ ময়দা ল'ম আৰু অকণমান নিমখ ল'ম সৰু চামুচেৰে। মই ৰিফাইন মই দি লৈছোঁ। ৰিফাইন অকণমান বেছিকৈ দি দিব, যাতে ময়দাখিনি ছফ্ট হয়, যাতে ম'ম'ৰ কাৰণে সুবিধা হয় বনাবৰ কাৰণে। ভালদৰে মিক্স কৰি লৈ লৈছোঁ। আমাৰ মিক্স কৰা হৈ গৈছে ভালদৰে। তাত মই পানী অকণমান দি মই মাৰি ল'ম। ভালদৰে মই মাৰি ল'ম, যাতে ময়দাখিনি মাৰোঁতে ছফ্ট হয়। বেছিকৈ দিলে যাতে ঢিলা হৈ যাব পাৰে, বহুত পানী ৰৈ যাব পাৰে। এয়া মই ভালদৰে মাৰি লৈছোঁ। ভালদৰে মাৰি ল'ব। মই মাৰি লৈছোঁ। দেখিছে, দেখিবলৈ বহুত ছফ্ট হোৱা যেন লাগিছে। বহুত ছফ্ট, ভালদৰে মাৰি ল'ব। 10-15 মিনিট মাৰি ল'ব, যাতে ছফ্ট হয় ময়দাখিনি। তাৰপিছতে মই কুকাৰত মই পানী উতলিব দি দিছোঁ। আৰু তাৰপিছত ম'ম'খিনি মই বনাওঁ। এয়া মই গোল মই ডাঙৰ এটা কৰি লৈছোঁ। এয়া মই বেলাই ল'ম। কম পাতল, বেছি ডাঠ নাৰাখিব, নহ'লে খাই ভাল নালাগিব। একদম পাতল হোৱালৈকে আপোনালোকে মাৰি ল'ব, বেলাই ল'ব। মোৰ একদম পাতল হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। একদম ধুনীয়া পাতল হৈ গৈছে। এয়া মই কাটি লৈছোঁ এটা গিলাচেৰে। আকৌ তাৰপিছত উঠাই দিব। আপোনালোকে এনেকৈ বনাব পাৰে আৰু সৰু লাড়ু কৰিও বনাব পাৰে, কাৰণ এনেকৈ বনালে খুব সুবিধা হয়। মই এই মিক্সাৰখিনি মই দি দিছোঁ। তাৰপিছত এনেকৈ দি দিব, বনাব। চাই থাকক আপোনালোকে। অতি সহজ কৰোঁতে বহুত বেছি টাইম নালাগে। এনেকৈ পকাই এনেকৈ দি দিব। দেখিছেনে, ধুনীয়াকৈ মোৰ ম'ম' হৈ গ'ল। এনেকৈ বনাই ল'ব, আপোনালোকে চাই লওক।
এনেকৈ চাই লওক আপোনালোকে ধুনীয়াকৈ এইটো বেলেগ ষ্টাইলত মই দিছোঁ আপোনালোকলৈ দেখিছে আপোনালোকে এনেকৈ বনাই লৈছোঁ বাকী এনেকৈ বনাই ল'ম তাৰপিছত এয়া মই সৰু খৰাহি এটাত মই ৰিফাইন অইল মই সানি লৈছোঁ তাৰপিছত এয়া মই ম'ম'খিনি মই দি ল'ম মোৰ পানীখিনি বইল হোৱা হৈ গৈছিল তাৰপিছত মই এয়া ম'ম'খিনি দি ল'ম এনেকৈ মই দি দিছোঁ বাকীকেইটা আৰু মই বনাই ল'ম যিখিনি হয় সেইখিনি মই বনাই ল'ম ধুনীয়াকৈ তাৰপিছত মই ইয়াত এখন ঢাকনিৰে মই 10-15 মিনিটৰ কাৰণে মই হাই ফ্লেমত দি মই বইল হ'ব দিম তাৰপিছত এয়া হৈ গ'ল 10-15 মিনিট দেখিছে আপোনালোকে কিমান ধুনীয়া হৈ গৈছে আৰু খাই খুব টেষ্টি লাগে আপোনালোকে ঘৰত বনাই খাব মই উঠাই লৈ লৈছোঁ এয়া মোৰ ম'ম' হৈ গ'ল আপোনালোকে দেখিব পাইছে খাই খুব টেষ্টি লাগে আপোনালোকে ট্ৰাই কৰিব আৰু আপোনালোকে ট্ৰাই কৰি মোক কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ